এই তোক মই কি কৈছো কি কৈছা জমিটো বেচিবি নে নাই বেছি কিনে বেছি তোক কৈছো যে বেছি মোৰ লগত বেচিলে কি হয় ৰবা এক মিনিট পিছত এক মিনিট কি হয় এক মিনিট ৰবা মোবাইলটো কিয় লৈছা কলটো কাটিলে কাটি দিছো ৰ কি কৈছা মই কম দামত বিক্ৰী নকৰো গম পাইছা না ইমান কম দামত বিক্ৰী নকৰো মই সকলোৱে যদি সেম দাম দেয় তেনেহলে মোৰ দাম কি মোক চিনি পা মই চিনি পাওঁ মোক চিনি পাবে তই মই চিনি পাওঁ কি কৈছা তুমি মই এতিয়া কম দামত বিক্ৰী নকৰো মোৰ বেছি দাম লাগব বেছি হয় 10 লাখ টাকা লাগব 10 লাখ টাকা দে 10 লাখ টাকা কি দিম বে তো এটা টাকা নিদিম এটা টাকা নিদিম তো মই মাটি বিক্ৰী নকৰো মই মাটি বিক্ৰী নকৰো চিনি পা মই কোন চিনি পাও মোক চিনি করবা এই চিনি পা মোক ধাক্কা কি মারছা তুমি ধাক্কা কি মারছা এই মোক চিনি পা বে ধাক্কা কি মারছা তুমি কি কারণ মারছা মোক মারছা কি কি কইছ কি দম দি আছা ইমান দম দি আছা কি কি লাস্ট এন্ড ফার্স্ট ওয়ার্নিং দিলো এইটো হা ইয়াৰ পিছত যদি মোৰ কথা নুশুনা না তোৰ লগতে তোৰ ফ্যামিলিৰো কষ্ট আছে কিন্তু হ'ব দিলো কি কি হ'ব ঠিক আছে হ'ব চাই লম কিন্তু ঠিক আছে হ'ব মই ভাবি লবি হ'ব কিয় বন্ধু ইয়াত মন মৰা হৈ বহি আহিছো কিয় এই টেনচন সকলো ফুটবল খেলিছে মনটো বেয়া হৈ আছে ৰে কি কম আৰু আমাৰ এটা ল'ৰা মোক ইমান দম দি আছে মোৰ মাটিখন লৈ কিনে গম পাইছে না মোৰ মাটিটো মই বিক্ৰী কৰিম সিহঁতক কৈছোঁ মাটিটো বিক্ৰী কৰিম কিন্তু সিহঁতক কম ৰেট দি আছে কম পইচাটো মই বিক্ৰী নকৰোঁ ঠিক আছে সিহঁতক কৈছোঁ মই ইমান কম পইচাত বিক্ৰীটো নকৰোঁ কিন্তু সিহঁতক কি কৈ আছে এতিয়া কৈ আছে মই এই যিমান তোক পইচা দিবা খুজিছোঁ কিন্তু ইমানে নিদিওঁ তোক এতিয়া মোক এনে কাগজটো চহী কৰি দিব লাগিব এনে কাগজটো চহী কৰি দিব লাগিব এতিয়া মই কি কৰিম মোৰ মাথাটো কাম নকৰে সেইকাৰণে মই ভালেই নালাগে আৰু কি কৰিম এতিয়া তেনেহ'লে বন্ধু তোমাৰ একো চিন্তা কৰিব নালাগে হা মোৰ এটা বন্ধু আছে তেওঁ এজ যে ব্লগ ল'ৰাজনী মানে ভিডিঅ' বনায় তো তেওঁক হেল্পিং কৰে তেওঁক কল কৰিলে তেওঁ আহি আপোনাৰ ভিডিঅ'টো মানে আপোনাৰ প্ৰব্লেমটো সলভ কৰি দিব সলভ কৰিব তো হেল্প কৰিব তো কৰিব ঠিক আছে হ'ব তেনেহ'লে মই আজি আহোঁ হ'ব দে বাই বাই হেল্ল' দাদা মই আপোনাক এটা মেছেজ পঠাইছোঁ আপুনি পাইছে না মোক অলপ হেল্প কৰি দিয়া মই এটা প্ৰব্লেম পৰি আছোঁ মই আপোনাক লোকেশ্যন পঠাই দি আছোঁ আপুনি আহি যাব ঠিক আছে না ঠিক আছে মোক লোকেশ্যনটো এইটো ভালকৈ পঠাই দিয়া মই যাই আছোঁ ঠিক আছে হ'ব দে ঠিক আছে বলা কি হেল্প কৰিব মোৰ হেল্প কৰিব লাগিব এইটো মানে মই এটা 1 বিঘা মাটি মই বিক্ৰী কৰিবৰ কাৰণে মই 10 লাখ টকা কাৰণে এটা মই এইটো অফাৰ দিছোঁ 10 লাখ টকা মই মাটিটো হ'লে বিক্ৰী কৰিম এটা ল'ৰাৰ লগত মই কথা পাতিছোঁ এটা পাৰ্টিৰ লগত মই কথা পাতিছোঁ সিহঁতে মোক প্ৰথমে কৈছে 5 লাখ টকা মই কৈছোঁ ঠিক আছে 5 লাখ টকাত মই বিক্ৰী নকৰোঁ ৰেট কিমান আছিল 10 লাখ টকা ৰেট আছিল মই কৈছোঁ 5 লাখ টকা মই হেৰি বিক্ৰী নকৰোঁ সিহঁতে কৈছে কিয় নকৰিবি 5 লাখ চব মানুহ যিটো ৰেটত বিক্ৰী কৰিছে তই সেনেকুৱা ৰেটত বিক্ৰী কৰিব লাগিব মই কৈছোঁ এনেকুৱা ৰেটত মই বিক্ৰী নকৰোঁ মই নপচাব মোৰ মাটিটো ভাল মাটি গম পাইছে না এইটো ফ্লেট
ধুনীয়া এটা ফ্লেট হ'ব বুজিছে না সেইকাৰণে মই কৈছোঁ ইমান ৰেটত ইমান কম ৰেটত মানে হুমকি দি আছে নেকি সিহঁতে হুমকি দি আছে মই ইমান কম ৰেটত মই মাটিটো বিক্ৰী নকৰোঁ সিহঁতে কৈ আছে মই ইমান এইটো ৰেটতে মাটিটো মোক দিব লাগিব মই কৈছোঁ নিদিওঁ এতিয়া পিছত আকৌ মোক হুমকি দিল তো মই 1 পইচা নিদিম মোৰ মাটিটো মোক কাগজত লিখি দিব লাগিব এতিয়া দিব লাগিব নিদিলে তোক মই কাটিম তেনেহ'লে তোক ৱাৰ্ণিং মোক এটা ৱাৰ্ণিং দিছে এইটো কৈছে আজি মোক তোক মই ৱাৰ্ণিং দিছোঁ কালি মোক মাটিটো লিখি নিদিলে তোক তোৰ মানে ব্যৱস্থা কৰিব কিবা এটা ব্যৱস্থা কৰিব মানে ঠিক আছে এইটো আমি গম পাইছোঁ ঠিক আছে আপোনাৰ চিন্তা কৰিবলৈ একো নাই মানে আপুনি এইটো তাক মানে মাতিব এতিয়াই মাতক আপুনি কল কৰি দিয়ে এটা কৰি আছোঁ এইটো কোনটা মানুহ বহুত বেয়া হ্যাঁ চাই ল'ম নহয় হেল্ল' তোমাক মই মাটিটো লিখি দিম তুমি আহা মই তোমাক লোকেশ্যন পঠাই দি আছোঁ তুমি লোকেশ্যনত আহি যা মই লোকেশ্যন পঠাই দি আছোঁ হ'ব দে ঠিক আছে তেনেহ'লে তোমাৰ ভয় কৰিব নালাগে মই এতিয়া কেমেৰাৰ পিছত থাকিম কি হয় এইটো মই চাই ল'ম দিম দে ৰ'বা তুমি অলপ বহা মই দিম কি এতিয়াই দিয়া মোৰ সময় নাই দিম দে মই কৈছোঁ না দিম সেইকাৰণে বলাইছোঁ দিয়া ক'ত কাগজ ক'ত ৰাখিছা কাগজ দিম দে মই কৈছোঁ না দিম কি কাগজ দিব লাগে কি কাগজ মানে মোৰ মাটিটো মোক তোমাক এনেই লিখি দিম পইচা দিয়া তেনেহ'লে মোক কিয় মাতিলা কালি কি কৈছো তোক? কি কৈছা এতিয়াও বুজি পোৱা নাই নাই বুজি পোৱা নাই এতিয়াও বুজি পোৱা নাই তই কালি কি কৈছো বে কি কৈছা কালি কৈছো না লাষ্ট এণ্ড ফাৰ্ষ্ট ৱাৰ্ণিং দিছো তোক বে কি কৈছো তোক মই নিদিওঁ কিয় নিদিবি তই মোক কি দেখাম মই নিদিওঁ কিয় নিদিওঁ ভাই হয় সি মোৰ ভাই হয় তোৰ লগত কি কাম মানে সি মোৰ ভাই হয় কি কম তোৰ লগত কাম নাই তোৰ লগত কাম নাই মানে তই কিয় মাৰি আছ? এক মিনিট তুমি কোন মানে কি তুমি তাক তাৰ পৰা ঘাৰ ধক্কা কিয় নমাই দিলা এইটো মোৰ পাৰ্চনেল মেটাৰ পাৰ্চনেল মেটাৰ মানে ইয়াত চা তই কি কাম কৰিছা ইয়াত চা কেমেৰা লগাই আছে কেমেৰা বন্ধ কৰ সেইবিলাক নাই কেমেৰা বন্ধ নহ'ব কেমেৰা চালু থাকিব নহয় তুমি যে তাক যে ধাৰ ধাক্কাই যে তাক নমাই দিলা এইটো বন্ধ নহয় এতিয়া আইনৰ কাছে যাব এইটো আৰু খেয়ে এইটো চাই ল'ব এতিয়া মানে পুলিচে দিয়ে হ্যাঁ পুলিচে তোমাক বিচাৰি নহয় এইটো পুলিচে বিচাৰি আৰু নকৰো ভিডিঅ'টো বন্ধ কৰ সরি কলে কাম পুলিচে দিয়া পুলিচে যাবে 100% স্যার আমার মোক কম বলি আছে তা পুলিচে হাই গাইজ মানে আজিৰ ভিডিঅ'টো আমি এই কাৰণে বনালোঁ যে আজিকালি এতিয়াও আমাৰ দেশত আমাৰ অসমত দালাল ৰাজ গুণ্ডা ৰাজ চলি আছে যাতে আপোনালোকে এইটো ভিডিঅ' চাই বুজি পায় যে যিকোনো বস্তু মানে ভয় নকৰি সজাগ হওক আপোনালোকে আৰু আইনৰ কাষত যাওক বা যিকোনো এটা মানে ভয় নকৰিব আৰু প্ৰতিবাদ কৰিব অন্যায় সেইটোৱে আপোনালোকক এটা সৰু এটা মানে ভিডিঅ'ৰে বুজাই দিলোঁ নমস্কাৰ এটা আপোনালোকে এইটো মানে আইনৰ আশ্ৰয় ল'লে এইটো ভাল হ'ব সেইকাৰণে আমাৰ এই ভিডিঅ'টো বনানোর কাৰণটো হ'ল সেইকাৰণে মই এনেকুৱা ভিডিঅ'টো বনাইছোঁ আপোনাক বুজাবৰ কাৰণে দিলে আপোনাৰ আমাৰ ভিডিঅ'টো ভাল হ'লে
ভাল লাগিলে আপনারা লাইক করব, শেয়ার করব, কমেন্ট করব, সাবস্ক্রাইব করে দিবেন। সাবস্ক্রাইব করব, বেশি বেশি সাবস্ক্রাইব করব, বেশি বেশি শেয়ার করব। নমস্কার। গুড বাই।